Good morning, dear students. আজি আমি পাঠ নং 8 বৰদৈচিলা কবিতাটি পঢ়িম। কবিতাটি লিখিছিলে হেমচন্দ্ৰ গোস্বামীয়ে। আহা প্ৰথমে আমি কবিতাটি পঢ়ি লওঁ। চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়, গছ-গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই। শিলডল ভাঙি মেলিছে ঢাপলি, লগত নিছে লগৰীয়া যত বা মাৰলি। আউল বাউল চুলি মেলি মাৰিছা কিয়লৰ, লাহে ধীৰে গলেও দেখোন পাবা মাৰৰ ঘৰ। চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে, মূৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজপাতে। মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু, ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু। শুবলৈ দিব শীতল পাতি, পঢ়িবলৈ দিব পীৰা, খাবলৈ দিব জহা ধানৰ দুৱা ভজা চিৰা। কাব কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা, আমাৰ প্ৰজা ঘৰ কেইটি ভালে ভালে থোৱা। বৰদৈচিলা কি তোমালোকে জানা? বৰদৈচিলা হৈছে বসন্ত মাহত অহা ডাঙৰ ধুমুহা বতাহজাকক কি বুলি কোৱা হয়? বৰদৈচিলা, হয়নে? বহাগ মাহৰ সময়ত কয় নহয় বৰদৈচিলা, যে বৰদৈচিলা মাকৰ ঘৰলৈ গৈছে বুলি কয়। আকৌ বহাগৰ শেষত অহা বৰদৈচিলা জাকক কি বুলি কোৱা হয়? যে বৰদৈচিলাই মাকৰ ঘৰৰ পৰা উভতিছে বুলি কয়। বৰদৈচিলা কি হয়? চ'তৰ বিহু মানে চ'তৰ মাহৰ শেষত বহাগৰ আৰম্ভণিত তেনেকুৱাত আহে, যে জনবিশ্বাস যে বৰদৈচিলা ক'ত যায়? মাকৰ ঘৰলৈ যায়। আৰু বৰদৈচিলা আহিলে খুব ধুমুহা হয়, গছ গছনি ভাঙে, কিছুমানৰ ঘৰ দুৱাৰ উৰুৱাই নিয়ে। কি বুলি কোৱা হয়? শিলডল ভাঙি যোৱা, খুব জোৰেৰে যোৱা বুলি কয়। তাৰপিছত কবিয়ে কৈছে যে তুমি যে ইমান জোৰেৰে যোৱা, লাহে ধীৰে গলেও দেখোন তুমি মাৰাৰ ঘৰ পাবা। আমি চোতালত কি কৰে? জনবিশ্বাস আছে যে চোতালত বৰপীৰা পাৰি দিলে বা কাকৈ ফণী মানে আইনা আৰু ফণী দিলে হেনো বৰদৈচিলাৰ প্ৰভাৱ বৰ বেছি নপৰে। কোৱা হয় যে কাকৈ ফণী তাতে দি পেলাই মূৰৰ চুলি মেলাই যোৱা বুলি কোৱা হয়। কবিয়ে কৈছে যে মাৰাই কি দিব বুলি কৈছে? মাধৈ ফুল। আৰু দেউতাকে কি দিব বুলি কৈছে? খাৰু। ককায়েকে দিব কৈছে কাপোৰ কানি, আৰু ভায়েকে দিব কেৰু। শুবলৈ কি দিব? শীতল পাতি দিব, বহিবলৈ পীৰা দিব, খাবলৈ কি দিব? জহা ধানৰ দুৱা ভজা চিৰা। আৰু এইবোৰ বৰদৈচিলা কি কৰিছে? মাকৰ ঘৰলৈ গ'লে এইখিনি তেওঁ পাব। সেয়েহে কবিয়ে কাবৌ কৰিছে যে আমাৰ ভগা প্ৰজা হয়, আমাৰ এই ঘৰকেইটা ভালে ভালে থৈ যোৱা, তুমি লাহে ধীৰে গ'লেও মাৰাৰ ঘৰ পাবা। ঠিক আছে, আজিলৈ ইমানে। থেংক ইউ।